এনেকুৱা নেদেখা কণ্ডিশ্যন অখিল গগৈ ডাঙৰীয়া সদায়তো ওপৰতে কথা কয়, হিচাপতকৈ বহুত বেছি তেওঁৰ আশা, গতিকে তেওঁ কিন্তু একো কৰিব নোৱাৰে। এখন ভালকৈ ফটো লোৱা বানপানীৰ ফলত যিবোৰ মানুহৰ ঘৰবাৰী ধ্বংস হৈছিল আৰু ঘৰবাৰীৰ লগতে মানুহৰ এখন পৰিয়াল ধ্বংস হৈ গৈছিল, কোনোবা পৰি আছে পানীৰ তলত, কোনোবা পৰি আছে বোকা মাটিৰ তলত, এইবোৰ সকলোবোৰ পৰিয়ালকে এতিয়া বান সাহায্য দি আছে পীযুষ হাজৰিকাই। জনা গৈ আছে যে লাখ লাখ টকা এতিয়া বান সাহায্য দিব চৰকাৰে। মীনাৰাম চুতীয়া দাদা, তেখেতে নামৰূপৰ পৰা আহিছে। আমাৰ শিৱসাগৰ সমষ্টিৰ যে বানপানী, সেই বানপীড়িত ৰাইজক সহায় কৰিবৰ কাৰণে মই মীনাৰাম চুতীয়া দাদাক মোৰ তৰফৰ পৰা MLA হিচাপে আৰু লগতে সমগ্ৰ শিৱসাগৰ সমষ্টিৰ ৰাইজৰ হৈ এনেকুৱা বিপদৰ সময়ত আমাক সহায় কৰিবলৈ অহাৰ কাৰণে তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু তেখেতৰ এই সহায় আমি সমষ্টিবাসী ৰাইজে সদায় মনত ৰাখিম বুলি সংকল্প গ্ৰহণ কৰিছোঁ। এখন ভালকৈ ফটো লোৱা যদি আপোনাৰ কোনোবা নিজৰ মানুহৰ ঘৰ বাৰীবোৰ এই বানপানীৰ ফলত ধ্বংস হৈ গৈছিল, তেনেহলে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে। আচলতে আপোনালোকে কেনেকে পাব লাখ লাখ টকাৰ সাহায্য, সম্পূৰ্ণ জানি পাব এই ভিডিঅ'টোৰ মাধ্যমত। তো চলক আগত আমি পোনপ্ৰথমে চাই আহো আমাৰ মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াই কি কয়। অখিল গগৈ ডাঙৰীয়া সদায়তো ওপৰতে কথা কয়, সদায় ওপৰত কথা কয়, হিচাপতকৈ বহুত বেছি তেওঁৰ আশা, গতিকে তেওঁ কিন্তু একো কৰিব নোৱাৰে, গতিকে আমি তেওঁৰ কথাত কাণ দিয়া নাই। আমি যিখিনি কৰিব লাগে, আগতে এনেকুৱা দেখিছিল নেকি বানপানী শেষ হৈ যোৱাই নে 15,000 টকা, আকৌ 10,000 টকা, আকৌ CM কিট বুলি খাদ্যৰ টোপোলা, কোনো ধৰণৰ কমপ্লেইন নাই, এনেকুৱাতো আগতে নাছিলে। গতিকে আৰু কৰিম, অখিল গগৈ ডাঙৰীয়া কওক নকওক, আৰু কৰিম, চেষ্টা কৰিম, আমি কৰিবলৈ সক্ষম। এইটো প্ৰকৃতিৰ কথা। মই ৱাটাৰ ৰিচোৰ্চেছ মিনিষ্টাৰ আছিলোঁ, এই অঞ্চলত কেতিয়াও বানপানী হোৱাই নাই, 5 বছৰত বানপানী হোৱাই নাই। তাত মথাউৰিও আছে, য'ত মথাউৰি নাই তাত মই এটা ধৰক, এতিয়া মই শিমলুগুৰিৰ পৰা বিহুবৰলৈ প্ৰায় 20 কিলোমিটাৰ মথাউৰি বনাবলৈ চেষ্টা কৰিছিলোঁ। মই তালৈকে নিজে আহিছিলোঁ, আনকি মই ফাণ্ডো ৰেডি কৰিছিলোঁ, লেণ্ড একুইজিশ্যন মানুহে মাটি এৰি দিয়া নাই, তেতিয়া কৰিব নোৱাৰিলোঁ। এতিয়া মোক কালি ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই কৈছে তেখেতলোকে এতিয়া মাটি এৰি দিব, গতিকে আমি মথাউৰি বনাই দিম। গতিকে মই আকৌ কৈছোঁ, প্ৰকৃতিৰ কথা, প্ৰকৃতিয়ে কেতিয়াবা বিধ্বংসী ৰূপ লয়। এইটো চুনামি নিচিনা হ'ল। কালি যেতিয়া মই নেপালী ঘাটিলৈকে গৈছিলোঁ, ভূমিকম্প হোৱাৰ পাছত যেতিয়া এখন বিধ্বস্ত অঞ্চল কি হ'ব পাৰে সেই পৰিৱেশ। কিন্তু এটা কথা কওঁ, কোনোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ বিৰুদ্ধে এটা শব্দও কোৱা নাই। বহুতে চেষ্টা কৰি আছে পোৱাবলৈ, ৰাইজে কোৱা নাই। কিয়? ৰাইজে ভাবাতকৈ বেছি পোৱা বুলি মই নকওঁ, কিন্তু যিখিনি পাব লাগে ৰাইজে নিশ্চয়কৈ পাইছে। আৰু বিধায়কসকলে এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে। কেনেকৈ আমাৰ যিসকল কৃষকৰ ধান বানপানীত মৰিলে তেখেতলোকক আমি কঠীয়া দিব পাৰোঁ নেকি, তাৰ কাৰণে মই যোৱা পৰহিও সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ সমষ্টিত এনেকুৱা এটা কঠীয়া পাৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ। আজি সুৰুজ দিহিঙীয়া ডাঙৰীয়াই এই অনুষ্ঠানটো কৰিছে, আমাৰ ডিপাৰ্টমেণ্টে এই অনুষ্ঠানটো কৰিছে, তাত অংশগ্ৰহণ কৰিলোঁ। মুঠৰ ওপৰত কৃষকসকলক কেনেকৈ সহায় কৰিব পাৰোঁ তাৰ কাৰণে এই প্ৰক্ৰিয়া অব্যাহত ৰাখিছোঁ। আমি 2-3টা ছিষ্টেমত, আপোনালোকে দেখিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এককালীন, এইটোত অন্তৱৰ্তীকালীন 15,000 টকা দিয়ে ঘোষণা কৰিলে, আকৌ কালি ঘোষণা কৰিলে আৰু 10,000 টকা দিব। সেইটো কিন্তু অন্তৱৰ্তীকালীনহে, ইণ্টাৰিম। তাৰপাছত ৰিয়েল এছেছমেণ্ট হ'ব। ৰিয়েল এছেছমেণ্টত কোনোবাই 2 লাখো পাব পাৰে, কোনোবাই 1.5 লাখো পাব পাৰে, সেইটো আছেই। গতিকে আমি ৰাইজক, আমাৰ এই অতি মৰমৰ শ্ৰদ্ধাৰ চৰাইদেউ জিলা, শিৱসাগৰ জিলা, যোৰহাট জিলা, আংশিক গোলাঘাট জিলাৰ ৰাইজৰ যি ক্ষতি হৈছে, সেই ক্ষতিৰ আমি পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব। আমি বহুতখিনি কাম কৰিব নোৱাৰোঁ, কিন্তু কৰিবলৈ চেষ্টা কৰিবই লাগিব। আপোনালোকে দেখিছে এই অঞ্চলৰ মাটিৰ খাজানাও 1 বছৰলৈকে ফ্ৰী কৰি দিয়া হ'ল, 1 মাহৰ লাইটৰ বিল ফ্ৰী কৰি দিয়া হ'ল। আমি এতিয়া প্লেন কৰিছোঁ, যোনে খেতি একেবাৰে কৰিব নোৱাৰিব, কাৰণ বহু অঞ্চলত পানী আছেই, গতিকে তাত খেতি কৰিব নোৱাৰিব, তাত আমি ৰবি খেতি কিবা কৰিব পাৰোঁ নেকি, মানে চব্জি খেতি কিবা কৰিব পাৰোঁ নেকি, তাৰ কাৰণে প্লেনিং আৰম্ভ কৰিছোঁ। তাৰপাছত যোনে ফল মূলৰ খেতি কৰে, হৰ্টিকালচাৰ,
তেওঁলোকক আমি নাৰিকলেই হওক, আমি কঁঠালৰ পুলি হওক বা আমাৰ এপল বাৰ বুলি কয়, আমাৰ ডাঙৰ ডাঙৰ বগৰীটো যে, সেই এইবিলাক দিয়াৰো প্লেন কৰিছোঁ। মুঠৰ ওপৰত এটা কথা আকৌ কৈছোঁ, আমাৰ এই অঞ্চলৰ ৰাইজ, খিলঞ্জীয়া ৰাইজ, অসমীয়া ৰাইজ, ভাৰতীয় ৰাইজ, এই ৰাইজক আমি বিপদত পৰিব দিব নোৱাৰোঁ। ইমানখিনি কথা আপোনালোকে শুনাৰ পিছত বুজিয়ে পালে চাগে কেনেকৈ 10,000তকৈ 15,000 টকা, টোটেলি 25,000 টকা আপোনালোকক সাহায্য দিব। আৰু লগতে ঘৰ বাৰী নিৰ্মাণৰ বাবে, লগতে আপোনালোকৰ ঘৰ বাৰীবোৰ ঠিক কৰিবৰ বাবে নতুনকৈ পোনপ্ৰথমে পইচা আগবঢ়াব। যি অৱস্থা হৈ আছে এইখিনি আপোনালোকে চালে চকু পানী ওলাবলৈ বাধ্য হ'ব। আপোনালোকৰ সন্মুখত আমি এটা এটাকৈ কেইবাটাও দৃশ্য দাঙি ধৰিম। ভিডিঅ'খন চোৱাৰ পিছত ভিডিঅ'খন ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এতিয়াই শ্বেয়াৰ কৰি ৰাখক। এনেকুৱা নাই দেখা আকৌ দৃশ্য। বলিয়া পানী হ'ল কেলা। দুইবাৰ কেলা জিন্দগী চিন্তা হম দেই নহলে তোনলে মোক চাইডলৈ দিব নোৱাৰ চাপো চুপাইখন ধৰি থৈ দিছে ন, কি কৰিব? কোন মানুহ ৰখালে? এই মাইকীমান দুজনী আহিব, অকণমান ব্ৰেক কৰিব পাৰিব, যদি টানি নিয়ে অকণমান ব্ৰেক কৰি দে। পিছফালে চা না দেখিলা যা না, যা মোৰ কথা ধুনীয়াকৈ যাব পাৰিব। হ'ব হ'ব। পানীলে চান দে দৰ্জাখন খুলি দে। আঁতৰ না সবকে টেনশন লাগিলে। কেলা পগলা কৰি দিব দেই মানুহ। আমি যাওঁতে নাই নহয়। ক'ত হ'ল এইটো কেলা? ৰেবত কেলা এনেকৈ বানপানী হয়। আগফালে গুচি আহোঁ, আগফালে গুচি আহোঁ। চুপাৰ কিবা মানে না যাব পটাপট যাম। নোৱাৰো যাব নোৱাৰিলো গাড়ী ভৰ্তি মানুহ, গাড়ী মই ঘৰ এৰি নাযাওঁ। সকল আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই কিনি আচলতে বুজি পালে যে বানপানীৰ ফলত কি দুৰ্গতি হৈ আছে আমাৰ অসমৰ মানুহৰ, কিদৰে বান সাহায্য আগবঢ়াব চৰকাৰে, আচলতে আপোনালোক কিমান টকা পাব পাৰে। বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা। ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ মাৰি দিবা। ধন্যবাদ।